সকলোৱে গম পাব। কংগ্ৰেছে কাক অথৰাইজ এজেণ্ট দিয়ে, AUDF-এ কাক দিয়ে, আমি কনচাৰ্ণ নহয়। আমি আমাৰ কামখিনি কৰিলোঁ। এতিয়া আপোনালোকে যিহেতু কালিও প্ৰশিক্ষণ আপোনালোকৰ কালিও হৈ গৈছে আৰু এটা প্ৰশিক্ষণ হ'বই, গতিকে আপোনালোক সম্পূৰ্ণৰূপে আপোনালোকৰ ভোট অথলে নাযায়? আমাৰ এটা ভোটো নাযায়, আমাৰ এটা ভোটো অথলে নাযায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব চিৰিয়াছলি সকলোকে কথাখিনি বুজাইছে, সকলোৱে কৰিছেও। আৰু আমাৰ বহুত এক্সপিৰিয়েঞ্চ মানুহ আছে, যিখিনি নতুন মানুহ তেওঁলোকেও খুব ভালদৰে চিনচিয়াৰলি কামখিনি কৰিছে। গতিকে আমাৰ এটা ভোটো অথলে নাযায়। এজেণ্ট হিচাপে কাক নিয়োগ কৰা? আমাৰ অলপ পাছতে গম পাব। আমি আমাৰ দুজন কেণ্ডিডেট, দুজনকৈ অথৰাইজ কেণ্ডিডেট থাকিব। এজনকৈ ইলেকশ্যন এজেণ্ট থাকিব, দুজনকৈ পলিং এজেণ্ট থাকিব। তেনেকুৱা এটা ছিষ্টেম আছে। গতিকে আমাৰ দলে গোটেইখিনি কৰি আছে। অলপ পিছতে আমি এই গোটেইখিনি জমা দিম। AIDF আৰু কংগ্ৰেছৰ মাজত ইতিমধ্যে তেওঁলোকে এজেণ্টক লৈ কাজিয়া লাগিছে। মই নাজানো আৰু মই কনচাৰ্ণ নহয়। মই আপোনালোকৰ মুখেদিহে শুনিছোঁ আৰু মই কনচাৰ্ণ নহয়। AUDF-ৰ ভোট আমাক নালাগে। গতিকে AUDF-এ কাক এজেণ্ট দিয়ে, কি দিয়ে, আমাৰ মতলব নাই। কংগ্ৰেছেতো কাক দিব তেওঁলোকৰ কথা। গতিকে এজেণ্ট কোনোবাই দিয়া নিদিয়াক লৈ কিবা যদি কোনোবাই মূৰ ঘমাই আছে, মই নাজানিছিলোঁ। আপোনালোকৰ মুখেদিয়ে শুনিলোঁ। মানে ৰিপুণ বৰা আজিয়ে পৰাজয় স্বীকাৰ কৰিব লাগে নেকি? ধৰক মোৰ মতে মই তেনেকৈ একোৱে নকওঁ। মই আকৌ কৈছোঁ, পৰহি দিনাখন ৰিজাল্টটো গম পাব। আমি ভাল ভোটৰ ব্যৱধান। কালি যিখন আপোনালোকৰ মিটিং হৈছিলে, তাত কেইবাগৰাকী বিধায়কে অসন্তুষ্ট হৈছে বুলি এটা খবৰ ওলাইছে। আৰু ভোট দিয়াটোত খেলি মেলি হৈছে, ভুল কৰিছে বুলি কৈছে। কোনে অসন্তুষ্ট হৈছে? কিয় অসন্তুষ্ট হ'ব? আমাৰ তাতে অসন্তুষ্ট হোৱাৰ কোনো প্ৰশ্নই নাই, কোনো প্ৰশ্নই নাই। আমাৰ ভোট একদম এটা এটাকে দিব, নগদ দিব। আৰু কালি আমি ইমান ভৰিয়াকৈ ধেমালি ধুমুলা কৰি খানা চানা খাই ওলাই আহিছোঁ। কোনে এইটো আপোনাক খবৰ দিলে? ওলাইছে কোনে দিলে কওক, কাক দিলে, কোন অসন্তুষ্ট কওক। তেতিয়া আপোনালোকে নিজে গৈ সোধক। নাম কাবাৰ কৈছে নেকি? কিয় অসন্তুষ্ট হ'ব? মানে আপোনালোকৰ যিটো প্লেনিং আছিলে এইটো ছাকচেছ হ'লেই ধৰক অলমষ্ট। আমি ফুল্লি ছাকচেছ হৈছোঁৱে। আৰু এটা কথা আছে, যিহেতু এই এজেণ্টৰ যিটো বিষয় ওলাই আছে, কংগ্ৰেছৰ মানে AIDF-ৰ বিধায়কৰ ওপৰত আস্থা নাই নেকি? মই নাজানো। এইটো তেওঁলোকৰ কথা, মই কেনেকৈ গম পাম? AUDF আৰু কংগ্ৰেছৰ ভিতৰৰ কথা মই কেনেকৈ গম পাম? মই BJPৰ কথা গম পাম, UPPL-ৰ কথা গম পাম, BPF-ৰ কথা গম পাম, AGPৰ কথা গম পাম। আমি আমাৰ কথাখিনি গম পাম। তেওঁলোকৰ কি হৈ আছে মই কেনেকৈ গম পাম? মই এটা কথা জানো যে তেওঁলোকে এলায়েন্স কৰিছিলে আজিৰ পৰা 10 মাহ আগত বা 1 বছৰ আগত। আৰু 3 মাহ আগত, 4 মাহ আগত এলায়েন্স ভাঙি AUDF-ক লাঠ মাৰি উলিয়াই দিছিলে। মই সেইটোৱে জানো। এতিয়া কি হৈছে মানে মাজে মাজে ডিভোৰ্চ হৈ থাকে। মইতো কৈছোঁ, মই আগৰ পৰাই কৈছোঁ, এইটো আনহলি এলায়েন্স। ইয়াতে কোনো নীতি নিয়ম নাই। কংগ্ৰেছৰ ক্ষমতাৰ কাৰণে বাৰে বাৰে AIDF-ক মোহৰা বনাই আছে। তাতে সদায় ভুল গৈ আছে। কিন্তু তেওঁলোকে নীতি নিয়ম নাই বুলি কৈছে। BPF-ত BPF বেয়া, ইয়াত BPF ভাল। চাওক, মই আকৌ কৈছোঁ যে BPF-এ তেখেতলোক আহিছে, আমি আহ্বান জনাইছোঁ, তেখেতলোক আহিছে। কিন্তু 3 মাহত আমি মাৰা পিটা ভাঙা ভাঙি কৰা নাই। আমি 3 মাহৰ ভিতৰত এইটো কৰা নাই। এলায়েন্স হয়, এলায়েন্স ভাঙে বেলেগ কথা। AUDF-এ বোলে এনেকুৱা এটাহে মই কথা শুনিছোঁ, AUDF-ৰ নেতাবিলাকে আজিকালি কংগ্ৰেছৰ নেতাবিলাকক প্ৰশ্ন কৰে, আমাক যেতিয়া আপোনালোকে এলায়েন্সৰ পৰা উলিয়াই দিছিলে এটা ফোনো কৰিছিল নেকি? যে কংগ্ৰেছে কিহৰ কাৰণে AUDF-ৰ ভোট বিচাৰে, AUDF-এ কংগ্ৰেছৰ ওচৰত গৈ কিয় বাৰে বাৰে আত্মসমৰ্পণ কৰে, তেওঁলোকে জানিব। তাতে মই আকৌ কৈছোঁ, আমি কনচাৰ্ণো নহয়, ইণ্টাৰেষ্টেডো নহয়। কিন্তু আপোনালোককো কংগ্ৰেছৰ ভোট লাগে, আপোনালোকেও কংগ্ৰেছৰ সমালোচনা কৰি থাকে। কংগ্ৰেছৰ ভোট কোনোবাই দি দিব পাৰে, কি অসুবিধা আছে? ৰিপুণ বৰা মানে সংখ্যা মই ক'ব নোৱাৰোঁ, দিব পাৰে, কি অসুবিধা আছে? মই নাজানো, মই নাম্বাৰ নাজানো। মানে যদু বংশৰ দৰে কংগ্ৰেছৰ পতন হৈ যাব। আপোনালোকে জানেই, দেখি আছে। মই কি ক'ম? মানে মুখ্যমন্ত্ৰীয়ে যিটো আহ্বান জনাইছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেনেকুৱা আহ্বান পাৰ্টীৰ সকলোৱে এৰি দিছে। MLA-টো এৰি দিব নোৱাৰে। MLA-টো সাংবিধানিক বস্তু। আপোনালোকে প্ৰত্যেকটো বস্তুৰে এটা বেলেগ বেলেগ তাৰ কি উলিয়াই, আপোনালোকে এক্সপ্লেনেশ্যন উলিয়াই, বেলেগ এক্সপ্লেনেশ্যন উলিয়াই। এজন বিধায়কৰ মিনিমামটো থাকিবই, সেইটো কাৰণে কোৱা হোৱা নাই। মিনিমামৰ পৰা ওপৰত যদি আছে কাৰোবাৰ এৰি দিব লাগে, এইটোৱে কথা। ঠিক আছে। মিনিমামটো কোৱা নাই। যথেষ্ট মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধি হ'লে মই সেইটো কষ্ট পাওঁ। মই পাৰ্চনেলি কওঁ, মূল্য বৃদ্ধি হ'লে মোৰ ঘৰতো কষ্ট হয়। গতিকে মূল্য বৃদ্ধি নোহোৱাটো বিচাৰোঁ। ঠিক এই ক্ষেত্ৰত চৰকাৰে চিৰিয়াছলি কাম কৰিও আছে।
অলপ অসুবিধা হৈছে, অলপ অসুবিধা। আপুনি বুজিছে কিন্তু আপোনালোকৰ মন্ত্ৰীয়ে বুজি পোৱা নাই ধৰক কথাটো। মই আপোনালোকক এইটোৱে কৈছোঁ, মই এটা বস্তু জানো যে মূল্য বৃদ্ধি হ'লে সকলোৰে কষ্ট হয়, এইটো মোৰো হৈছে। মই আগৰো ষ্টেটমেণ্ট আপোনালোকে চাব, যেতিয়া হয় মই তেনেকৈ কওঁ, সদায় হয় যে সঁচা কথাটো কৈছোঁ। কিন্তু এতিয়া অলপ সমস্যাটো কিয় হৈছে, পৃথিৱীত এখন ডাঙৰ যুদ্ধ চলি আছে, তাৰ কাৰণে অলপ অসুবিধাটো হৈছে, সকলোৱে জানে, বস্তু জনা উচিত। কাৰণ ক্ৰুড অইলৰ দাম বহুত বাঢ়ি গ'ল। শাক পাচলিৰ ক্ষেত্ৰতো মই এটা কৈছোঁ, গোটেই বস্তুটো ইটোৰ লগত সিটো ৰিলেটেড। মই প্ৰথম কথা মই কৈছোঁ দেই, আপোনালোকে মোৰ কথাটো টুইষ্ট নকৰিব কাইণ্ডলি। মই কৈছোঁ যে মই সংবেদনশীল, মোৰ ঘৰতো বস্তুৰ দাম বৃদ্ধি হ'লে কষ্ট হয়, মোৰো কষ্ট হয়, পিজু হাজৰিকাৰ কষ্ট হয়, বেলেগৰ হয় নহয় নাজানো, মোৰ কষ্ট হয়। কিন্তু মই এটা কথাই ক'ব খুজিছোঁ যে এই মুহূৰ্তত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ কাৰণে বিশেষকৈ ক্ৰুড অইলৰ দাম বহুত বাঢ়ি গ'ল। তাৰ এফেক্ট সকলোতে পৰিছে, সমগ্ৰ পৃথিৱীত পৰিছে। এইটো নহয় যে অকল অসমত পৰিছে, এইটো নহয়, ভাৰতবৰ্ষত পৰিছে, এইটো নহয়, পৃথিৱীৰ সকলো দেশতে পৰিছে। গতিকে তাৰ কাৰণে আমি বিপদৰ সন্মুখীন হৈছোঁ। কিন্তু ইয়াৰ পিছতো আপোনালোকে সদনত আলোচনাৰ সুযোগ নিদিয়া বুলি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে। তেনেকুৱা নহয়, তেওঁলোকে যদি নিৰ্দিষ্ট হেৰিত আনে, নিৰ্দিষ্ট ডিভাইচত আনে, তেওঁলোকে পাব সুবিধা।